মা সীতা আছিল ৰাৱণৰ জীয়েক। এই কথা শুনি চাগে আপোনালোকৰ আচৰিত লাগিছে। আজি মই এই কাহিনীটিৰ যোগেদি ক'ব বিচাৰিছোঁ মা সীতা ৰাৱণৰ জীয়েক আছিল নে জনকৰ জীয়ৰী আছিল। আহক আমি কাহিনীটো শুনো। ৰজা জনকে যেতিয়া পথাৰত হাল বাই আছিল তেতিয়া মা সীতাক পথাৰত পাইছিল। কিন্তু সীতা কেনেকৈ তালৈ আহিছিল? নিজে নিজে আহিছিল নেকি? এইটো এটা অতি ৰহস্যময় কথা। আজি মই এই ভিডিঅ'টোত সকলো কথা ক'ম, আপোনালোকে শেষলৈকে শুনিব। এবাৰ ৰজা জনকৰ ৰাজ্যত খোৱা বোৱাৰ একাল হৈছিল। তেতিয়া তেওঁ নিজেই পথাৰত খেতি বাতি কৰিবলৈ ধৰিছিল। তেওঁৰ হালখন এডোখৰ শিলত গৈ ৰখি গ'ল। তাৰ পাছত সেই সময়ত ৰজা জনকে তাত এটা সোণৰ কলহ পালে, যাৰ ভিতৰত এটি ধুনীয়া কেঁচুৱা সোমাই আছিল। ৰজা জনকৰ কোনো সতি সন্তান নাছিল। তেতিয়া সেই কেঁচুৱাটিক নিজৰ ছোৱালী বুলি তুলি ল'লে আৰু সেই ছোৱালীজনীৰ নাম থলে সীতা। কিন্তু প্ৰশ্নটো এইটোৱে যে সেই ছোৱালীজনীৰ কলহটোৰ ভিতৰত কেনেকৈ আহিল? এখন অদ্ভুত ৰামায়ণ আছে। সেই ৰামায়ণৰ অনুসৰি ত্ৰেতা যুগত লংকাপতি ৰাৱণে গোটেই ত্ৰিলোকতে ৰাজত্ব কৰিবলৈ ঘোৰ তপস্যা কৰিছিল আৰু সেই তপস্যাৰ ফলত ৰাৱণৰ শক্তিৰ পৰা এনেকুৱা তাপ উৎপন্ন হৈছিল যে সেই তাপৰ ফলত গোটেই সংসাৰখন জ্বলি যাব ধৰিছিল। এই কথা চিন্তিত হৈ গোটেই দেৱী দেৱতাসকল ব্ৰহ্মাৰ ওচৰত গৈ ওলালগৈ আৰু তেওঁলোকে গৈ ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে সংসাৰখন বচাবলৈ। তাৰ পাছত ব্ৰহ্মাদেৱে ৰাৱণৰ ওচৰলৈ আহিল আৰু বৰদান খুজিব ক'লে। ৰাৱণে তেতিয়া ব্ৰহ্মাৰ পৰা অমৰ হোৱাৰ বৰদান খুজিলে। ব্ৰহ্মাই এই বৰদান দিবলৈ মান্তি নহ'ল। তাৰ পাছত ব্ৰহ্মাক ৰাৱণে ক'লে, মোক এনেকুৱা বৰদান দিয়া, ৰাক্ষস, ভূত, পিশাচ, কিন্নৰ, অসুৰ কোনোৱে যাতে মোক মাৰিব নোৱাৰে। ৰাৱণে ক'লে, যেতিয়া মোৰ নিজৰ কন্যাৰ প্ৰতি বেয়া ভাৱ মনত উৎপন্ন হ'ব তেতিয়াহে যাতে মই মৰোঁ। ৰাৱণক এই বৰদান দি ব্ৰহ্মাদেৱ ব্ৰহ্মালোকলৈ গুচি গ'ল। ৰাৱণে মানুহৰ দ্বাৰা মৃত্যু নোহোৱাৰ বৰদান নুখুজিছিল, কিয়নো ৰাৱণে মানুহৰ ওচৰত একেবাৰে শক্তি নাই বুলি ভাবিছিল। ব্ৰহ্মাৰ পৰা বৰদান পাই ৰাৱণে নিজকে বহুত শক্তিশালী বুলি ভাবিব ধৰিলে। গৃষ্টমত নামৰ এজন ঋষিয়ে দেৱী লক্ষ্মীক নিজৰ ছোৱালীৰ ৰূপত পাব বিচাৰিছিল। তাৰ কাৰণে ঋষিয়ে ঘোৰ তপস্যা কৰিছিল। এদিন সেই আশ্ৰমলৈ ৰাৱণ আহিছিল আৰু সেই সময়ত সেই ঋষিজন তাত নাছিল। তাৰ সুযোগতে ৰাৱণে বাকী সকলো ঋষিক মাৰি সেই ঋষিৰ তেজখিনি এটা কলহত ভৰাই আনি লংকাৰ মহলৰ ভিতৰত লুকুৱাই থৈ দিছিলহি। তাৰ পাছত এদিন ৰাৱণৰ পত্নী মণ্ডোদৰীয়ে সেই কলহটো খুলি তেজখিনি খাই পেলালে আৰু মণ্ডোদৰী সেই তেজখিনি খাই গৰ্ভৱতী হ'ল। তাৰ পিছত মণ্ডোদৰীয়ে সেই সন্তানটি জন্ম দি মনে মনে এটা কলহৰ ভিতৰত সুমুৱাই মিথিলা ৰাজ্যৰ মাটিত গৈ পুতি লুকুৱাই থলে আৰু সেই কেঁচুৱাটিয়ে ৰজা জনকে নিজৰ ছোৱালী সীতা ৰূপত পালে। মা সীতা কিয় ৰাৱণৰ মৃত্যুৰ কাৰণ বনিছিল, এই কাহিনীটো জানিবলৈ হ'লে আমি সীতাৰ আগৰ জন্মৰ কথালৈ যাব লাগিব। এটা বিশেষ কাৰণৰ কাৰণেহে মা সীতা ৰাৱণৰ জীয়েক হৈ জন্ম লৈছিল। আহক আমি মা সীতাৰ আগৰ জন্মৰ কাহিনীটো শুনো। এটা সময়ত ত্ৰেতা যুগত ভগৱান বিষ্ণু শুই আছিল আৰু দেৱী লক্ষ্মীয়ে প্ৰভুৰ চৰণ দবাই আছিল। সেই সময়ত দেৱী লক্ষ্মীয়ে বিষ্ণুক ক'লে, হে প্ৰভু, মই পৃথিৱীত অৱতাৰ ল'ব বিচাৰিছোঁ। তাৰ পিছত প্ৰভুৰ অনুমতি লৈ মা লক্ষ্মীয়ে গৃষ্টমত ঋষিৰ ঘৰত জন্ম ল'লে। সেই ছোৱালীজনীৰ নাম ঋষিয়ে থলে বেদমতী। বেদমতী বিষ্ণুৰ ভক্ত আছিল আৰু প্ৰভু বিষ্ণুৰ স্বামীৰ ৰূপত পাব বিচাৰিছিল। সেইকাৰণে বেদমতীয়ে ঘোৰ তপস্যা কৰিছিল। সেই তপস্যা কৰি থকাৰ সময়ত সেইফালেদি ৰাৱণ পাৰ হৈ গৈছিল আৰু বেদমতীক দেখি ৰাৱণে মোহিত হৈ গ'ল আৰু ৰাৱণে বেদমতীক ধৰি নিজৰ লগত লৈ যাব বিচাৰিছিল। তেতিয়া বেদমতী নিজকে বচাবলৈ আত্মহত্যা কৰি ল'লে আৰু ৰাৱণক শাপ দিলে যে মই আকৌ তোমাৰ ছোৱালী হৈ জন্ম ল'ম আৰু তোমাৰ মৃত্যুৰ কাৰণ মই বনিম। এনেকৈয়ে মা সীতা ৰাৱণৰ মৃত্যুৰ কাৰণ বনিল। সেই বেদমতীয়ে আকৌ মা সীতা হৈ জন্ম ল'লে। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।